हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल और इतना आमी उलाई मेली रेडी एकदम गाड़ी तो बहिलो आज गई आसो आमी गुवाहाटी तो तारे कारण आमार ट्रेन आछे राति 10टात आछे आमी इतना गधूली उलाइছো 5टा बजात उलाई दिसो और घৰৰ পৰা उलाई पेলাই আহিলো और आহি पेলাই याते आमार लगৰ एजन आछे तो ताते অলপ সময় থাকিম আৰু रांची आহি पालोহি तो इतना पालोए और क्वार्टार माने सिंहते भाड़ा थाके इतना क्वार्टार पा ना तो সেইটো CISFৰ हेड क्वार्टार रांचीर तो ये आमी आহি पाई गलो सिंहतर घरत पानी दिसे आहि कि खाबले और छोৱালী पूरा उत्पात কৰিছে ইয়াতে সিহঁতৰো हेलो फ्रेंड्स इतना 9:30 बाजिले और 9:45 आमार ट्रेन चलिब तो आमी ट्रेनत एकदम सीटत बहिलो छोৱালীও पूरा बहि আছে रेडी बापेकো रेडी এইটো লাগিব দিয়া মোক এইফালে সাইডত দেখি তো এটা আমাৰ তলতে পৰিছে সিট এটা তলত এটা মাজত তো এই কাৰণে ভাল হৈছে আৰু নহলে আকৌ এডজাস্ট কৰিব লাগে দিগদাৰে তো এতিয়া আৰু আপোনালোকক আকৌ ৰাতিপুৱাই লগ পাম ৰাতিপুৱা আমি ইয়াৰ পৰা হাওৰা যাম তো হাওৰাৰ পৰা নেক্সট ট্ৰেইন আছে আৰু হাওৰাত ৰহিব লাগিব বহুত সময় তো এতিয়া একেবাৰে আৰু ৰাতিপুৱা লগ পাম যাম আমি ট্ৰেইনত গৈ আছো আমি এনে তো এতিয়া ৰাতিপুৱা 6টামান বাজিলে আৰু এতিয়া আমি পামেই আৰু হাওৰা পোৱা নাই আৰু পামেই তো ছোৱালীও পুৰা উঠি গৈছে শুৱাৰ পৰা মই উঠি গৈছোঁ তো আমি আহি হাওৰা পালো এই ষ্টেচনত নামিলো নামি পেলাই কুলি এটা ললো আৰু বেগ কেইটাৰ কাৰণে কাৰণ ছোৱালীও আছে ন और आम 22 नम्बर प्लेटफर्मत रखिसे ट्रेनखन नेक्स्ट ट्रेनखन आको 9 नम्बर प्लेटफर्मत रब तो वेटिंग हल जा कारण कुलिটো লৈ ললো और ना दिगदार है न तो इतना गई आसो वेटिंग हलले तो कलिकतार जी स्टेशन माने बहुत डांगर और इफालर पा सिफाल और भितरेदी गई आसो बहुत डांगर स्टेशनर भितर तो जाने आपनालोके तो इतना गई आसो गई पाई ना आमी गई आसो और बिल्डिंग बिलाक चावचोन केनेকুৱা रंगा रंगा न आगर दिনৰ पुराना बिल्डिंग तो या वेटिंग हলত आमी रखि आसो এতিয়া বৰ্তমান ছোৱালীৰ কাৰণে কাৰণ বাহিৰৰ ষ্টেচনত থাকিব নোৱাৰি তো वेटिंग हলৰ ভিতৰতে দরজা মৰা থাকে এনেকৈ থাকে তথাপিও এয়া উৎপাত তাইৰ ইফালৰ পৰা সিফাল একদম দৌৰা দৌৰি আৰু দোকান কেইখনত খালি গৈ থাকে খোৱা বস্তুবিলাক দেখা পায় হেই গাইজ এতিয়া আমি গৈ আছো ভিক্টোৰিয়া চাবলৈ কাৰণ আমাৰ ট্ৰেইন বহুত লেট আছে আমি গাড়ী ট্যাক্সি বহিলো येलो टैक्सी কলিকতাৰ येलो टैक्सी বহিলো ইয়াছত আহন কিছে মান ছোৱালী বহুত বদমাছ কৰি আছে চাওকচোন নাহে তাই শিলবিলাক পাইছে পুৰা শিলবিলাক দলিয়াই আছে তাই সেই কাম আৰু বহুত ধুনীয়া সিনাৰি দেখিছনে কিন্তু এই ছোৱালীজনীৰ কাৰণে ভালকে না ভিডিঅ' বনাব পাৰিছে না ফটো বনাব পাৰিছে এই খালি শিলতে আৰু
আহি পাই গ'লোঁ। এতিয়া আমি মালিগাঁও ষ্টেচনৰ পৰা নামিলোঁ। নামিয়ে এখন অটো লৈছোঁ, লৈ পেলাই এতিয়া আদাবাৰী তিনিআলিলৈকে যাম আৰু তো আমি তিনিটা বহি ল'লোঁ অটোখনত ধুনীয়াকৈ। নিজৰ জেগা আহি পাই গ'লোঁ, আহি পাই ভাল লাগে কিবা। তো এতিয়া গৈ লওঁ, ঘৰ পাই আপোনালোকক লগ পাই আছোঁ। তো সেই গাইজ আমি আহি পালোহি, হ'লে সময় আহি পোৱা 11টামান বজাত আহি পাইছোঁ আৰু আহি পাই গা চা ধুই পূৰা ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ ভাত পানী খাই এতিয়া ৰেডি। এতিয়া 1-1:30মান বাজিলে আৰু এতিয়া। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ আৰু নেক্সট আৰু ভিডিঅ' আহি আছে, আপোনালোকে চাই যাব, মৰম দি যাব নেক্সট ভিডিঅ'।